উদ্দেশ্য কি? নমস্কাৰ, মই যিহেতু আপোনালোক বড়োলেণ্ড 24/7 পৰাও আহিছে খুলুমবাই। এতিয়া আজি আমি 26 সংখ্যক মিচিংসকলৰ অন্যতম জনগোষ্ঠী বংশাৱলী মিলিসকলৰ এটা সংগঠন আছে, তাকাম মিলি অপেন কাবাং অল মিলি ক্লেন ছ'চাইটি। এইটো হ'ল 26 সংখ্যক আজি ফাউণ্ডেশ্যন ডে। আৰু এই ফাউণ্ডেশ্যন ডেটো আমি এই চমকং গাঁৱৰ এই ৰংগমঞ্চত আমি অনুষ্ঠিত কৰিছোঁ। আজি এদিনীয়াকৈ অনুষ্ঠিত হৈছে, আজি 12 তাৰিখ। গতিকে ইয়াত আমি এটা অনুভূতি এটা পাইছোঁ, আমাৰ অনুভৱ হৈছে যে ইয়াৰ স্থানীয় লোকসকলেও আমাক যথেষ্ট সহযোগ কৰিছে। আৰু যিহেতু আমি খুব কম সময়ৰ ভিতৰতে এৰেঞ্জমেণ্টবিলাক কৰিছিলোঁ, গতিকে তেখেতসকলক ধন্যবাদ দিব লাগিব। আৰু আপোনালোকেও মিডিয়াৰ ফালৰ পৰা আমি ইয়াত এটা প্ৰগ্ৰাম এটা কৰিছোঁ বুলি গম পাই পেলাই স্পণ্টেনিয়াছলি আহি পেলাই এটা মিডিয়া কভাৰেজ এটা যে দিবলৈ আহিছে, তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। কাৰ্যসূচী বিশেষ বেছি নাই আমাৰ কাৰ্যসূচী। অলৰেডি আমি ৰাতিপুৱা এটা প্ৰথম কাৰ্যসূচীত ইয়াৰ পৰিৱেশ নিকাকৰণ, যিটো চাফ চিকুণ কৰা, আৰু ছেকেণ্ডলি আমি কৰিলোঁ ফ্লেগ হোষ্টিং। আমাৰ যিটো তাকাম মিলি অপেন কাবাঙৰ যিটো ফ্লেগ আছে, ফ্লেগ হোষ্টিংটো কৰা হ'ল। আৰু ফ্লেগ হোষ্টিঙৰ পাছতে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলোঁ। যিসকল আমাৰ মৃতকৰ আত্মা আছে তেখেতসকলৰ শান্তিৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলোঁ। তাৰপিছতে আমাৰ স্থানীয় ইয়াত বহুতো বিশিষ্ট ব্যক্তি আছিলে, প্ৰায় 9জন ব্যক্তিৰ নাম তেখেতসকলে দিছে। আৰু 9জন ব্যক্তিৰ নামত তেখেতসকলৰ পৰিয়ালবৰ্গই একোটা নাহৰ গছ আমাক দিছে ৰোপণ কৰিবৰ কাৰণে। আমি এই কেম্পাছত এই 9টা নাহৰ গছ তেখেতসকলৰ স্মৰণত আমি ৰোপণ কৰিলোঁ। তাৰপিছত আফটাৰ ডেট এতিয়া আমি এই সময়টো পাইছোঁ, অলপ পাছতে আমাৰ সভা আৰম্ভ হ'ব। সভাত আমাৰ বিশেষ কাৰ্যসূচী হিচাপে আমাৰ এই হিষ্ট্ৰীটো অলপ কোৱা হ'ব, ইয়াৰ ৰেইজিং অফ তাকাম মিলিং অপেন কাবাঙৰ কথা কোৱা হ'ব। আৰু তাৰপিছত আমাৰ আগন্তুক পৰিকল্পনা কি হ'ব এইবিলাক বিষয়ে আলোচনা কৰা হ'ব, আৰু অন্যান্য কিছুমান আলোচনা সেইখন সভাতে হ'ব।